চাই থাকক বন্ধু বান্ধৱীসকল এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকক দেখাম মই মককচাং আহিছোঁ, নাগালেণ্ড মককচাং। আপোনালোকক আহিছে যদি কেতিয়াবা দেখিছে, ইয়াত বহুত ধুনীয়া লাগে ৰাস্তাটো, মানে ছাইডত ডাৱৰ পৰি থাকে, গছৰ ওপৰত ডাৱৰ, আৰু আপোনাৰ ওখ জেগাটো, আৰু মানে ৰাস্তা ছাইডলৈ একদম বহুত মানে তলত, আপুনি ভাবিব নোৱাৰিব ইমান তলত, মানে দেখিলে মূৰ ঘূৰাই যাব। আৰু ছাইড অপশ্যন চাওকচোন, চব এইফালে চাওক। মই কেমেৰাত দেখাইছোঁ, মোবাইলৰ কেমেৰা দেই, মোৰ বেছি ডাঙৰ কেমেৰা নাই এতিয়া, মই মোবাইলতে ভিডিঅ'টো দেখাইছোঁ। গাড়ীত আহিছোঁ আজি, আহি পেলাই আপোনালোকক মানে মই দেখিছোঁ আজি অলপ কমটি পৰিছে ডাৱৰটো, আৰু ইয়াৰ ৰাস্তা পদূলি ইমান বহল নহয়, অলপ ঠেক হয়। আমি আজি বস্তি ছাইডত আহিছোঁ, কিন্তু সদায় ভাবোঁ এটা ভিডিঅ' কৰি দেখাম, কিন্তু সদায় পাহৰি থাকোঁ। আজি হঠাৎ মানে মনত পৰি গ'ল, জেপত মোবাইলটো আহিছিলে, মোবাইলৰ সৈতে এটা ভিডিঅ' কৰিছোঁ। এই চব কিমান ধুনীয়া, মই গাড়ীৰ ভিতৰৰ পৰা মানে তুলিছোঁ মোবাইলটোৰ সৈতে ভিডিঅ'টো। চাওকচোন, এই ডাৱৰখিনি পৰি আছে, চব ইমান ধুনীয়া লাগিছে দেখিবলৈ। য'ত আপুনি এনেকৈ বৰষুণ পৰি থকা নিচিনা লাগি থাকে দেখিবলৈ, কিন্তু ওপৰত পূৰা চোকা ৰ'দ মাৰি আছে আজি, বহুত গৰম, কিন্তু তলত বহুত ডাৱৰ আছে। আমি ভাবিব নোৱাৰিব ইমান ধুনীয়া মানে জেগা, এনেকৈ তলত ডাৱৰ হৈ থাকে, কুঁৱলী নিচিনা দেখিবলৈ। আঁতৰত ওচৰত গুচি গ'লে মানে আপোনাৰ বৰষুণৰ টোপাল পৰি যোৱাৰ নিচিনা পৰি থাকে। আমি তলত নামি আহি আছোঁ, বহুত তলত নামি আহিছোঁ এতিয়া। আমাৰ ইয়াৰ আকৌ ড্ৰাইভাৰ এই লাজ কৰিছে চব, আপোনালোকক মানে মই কৈ আছোঁ এবাৰ দেখাই দিব তাৰ মুখখন, দেখাইছেহি, কিন্তু কথা পাতিবলৈ লাজ কৰে, আৰু মানে সেইকাৰণে মোক ইংগিত দি থাকে এটা হাতে, এইফালে নদখাবি বুলি, এই বহুত লাজ কৰে। কিন্তু চাওকচোন, মই ইফালেও দেখাইছোঁ, ইয়াত টাৰ্ণিং আছে, একা বেকা ৰাস্তাত। এইটো মককচাং আহি আছোঁ, মানে মই ভিতৰৰ ৰাস্তা দি আহিছোঁ। এইটো ৰাস্তা এটা মানে বহুত দীঘলীয়া ৰাস্তা, শ্বৰ্টকাট ৰাস্তা, মানে দুখন গাড়ী আহি গ'লে মানে অভাৰটেক কৰিবলৈ দিগদাৰ হয়, সেইকাৰণে আমি শ্ল' কৰিছোঁ এতিয়া। আৰু ভিডিঅ'টো চাই কেনে পালে, মানে যদি ভাল হৈছে কমেণ্ট কৰিব, লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু সকলোকে শ্বেয়াৰ কৰিব। কিন্তু মই ইমান যেনেকৈ বেলেগে ভিডিঅ' দিয়ে, মই তেনেকৈ মই এক্সপাৰ্ট নহয়, মানে মই জাষ্ট মনটো ভাল লাগিলে, মই নিজেও দেখিলোঁ, আপোনালোককো দেখাইছোঁ, মানে এনেকৈ সৰুকৈ এটা ভিডিঅ' তুলিলোঁ। এই ভিডিঅ'টো চাই ভাল লাগিলে মানে কমেণ্ট এটা কৰি জনাব, আৰু ভৱিষ্যতলৈ আপোনালোকক ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম।